প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যাৰ অনুশীলনী 2.1ৰ 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। এতিয়া 8 নম্বৰটো আছে আমাৰ, যদি x = 3 + 4i আৰু y = 3 - 4i তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰা। এতিয়া 1 নম্বৰটো চাওক। এতিয়া আমাৰ x = আছে আমাৰ 3 + 4i আছে, y = 3 - 4i। এতিয়া আমি এটো উলিয়াব লাগে x² + xy + y² এটো উলাব লাগে। এটো আমি x² + 2xy + y² এনেকৈ লিখিলো। চাবা ইয়াতে আমি 2xy লিখিছো, ইয়াত xy আছে, তাৰ মানে আমি xy এটা মাইনাস কৰিব লাগিব। এটা কিয় এনেকৈ লিখিছো, কাৰণ এটো এটা ফৰ্মুলা হয়। এটো তোমাৰ x + y² লিখিব পাৰা, এটো -xy। এটা x + y² তাৰ মানে x আৰু y আমি এড কৰিম। চাবা মানে যোগ কৰিলে কি হ'ব, 3 + 4i আছে x ৰ ভ্যালু আৰু y ৰ ভ্যালু আছে 3 - 4i, এটো হোল স্কয়ার -xy। x মানে আছে তোমাৰ 3 + 4i, y মানে আছে 3 - 4i। এটো তোমাৰ 4i কাটা যাব, 3 + 3 তাৰ মানে 6 হ'ব, 6² মাইনাস এটো a + b হোল ইনটু a - b তাৰ মানে a² - b²। এটো হ'ব তোমাৰ 6² মানে তোমাৰ 36 হ'ব, আৰু 3² মানে 9, -4² মানে 16 আৰু i² মানে -1, গতিকে -1 আৰু এটো মাইনাসৰে প্লাস হৈ যাব, তাৰ মানে 36 - 25 এটো কৰিলে হ'ব তোমাৰ 11। এটা 2 নম্বৰটো আছে x² - xy + y²। এতিয়া 2 নম্বৰটো আছে তোমাৰ x² - xy + y²। এটো আমি ঠিক একে নিচিনাকৈ কৰিম। ইয়াতে -2xy লিখিছো, ইয়াত -2xy লিখিছো, ইয়াতে -xy আছে, গতিকে ইয়াত আমি +xy কৰিব লাগিব। এটো তোমাৰ x - y² ফৰ্মুলা হ'ব, আৰু এটো xy। x - y মানে হ'ব, x মানে তোমাৰ 3 + 4i আছে, আৰু y মানে তোমাৰ 3 - 4i হোল স্কয়ার প্লাস xy, তাৰ মানে 3 + 4i হোল ইনটু 3 - 4i। এতিয়া এটো ব্র্যাকেটটো ভাঙি দিলে তোমাৰ 3 + 4i হ'ব, -3 -7 আছে +4i হ'ব, হোল স্কয়ার a + b হোল ইনটু a - b, তাৰ মানে a² - b²। এটো তোমাৰ 3 3 কাটা গ'ল, 4i + 4i তাৰ মানে 8i হোল স্কয়ার হ'ব, আৰু এটো 3² মানে 9, 4² মানে 16 আকৌ i² মানে -1, গতিকে -7 আছে প্লাস হ'ব, আৰু h² মানে তোমাৰ 64, এটো i² মানে আকৌ মাইনাস হ'ব, আৰু 16 9 25, আৰু এটো কৰিলে তোমাৰ কিমান হ'ব, 14 ৰ পৰা 5 বিয়োগ কৰিলে 9, 5 ৰ পৰা 2 বিয়োগ কৰিলে 3, এটো তোমাৰ -39 হ'ব। 2টো হৈ গ'ল, 3টো চাবা। 3টো আছে আমাৰ x² - xy + y² ডিভাইডেড বাই 2 হোল ইনটু x² + xy + y²। এখিনি আৰু কৰি নাথাকো, এটো মানে আমি -39 পাইছো, আৰু এখিনি মানে আমি 11 পাইছো। এটা 2 11 22 হ'ব, আৰু এটো -39 এটো হৈ গ'ল। এতিয়া সাইডটো চাবা, সাইডটো আছে আমাৰ x³ + y³। এটো এটা ফৰ্মুলা হয়, x + y হোল ইনটু x² - xy + y² হ'ব, আৰু x + y মানে তোমাৰ 3 + 4i + 3 - 4i, আৰু এখিনি আমি কিমান পাইছিলো, -39 পাইছিলো। এটো আৰু কৰি থাকা নাই, আগতে যেহেতু কৰিছো, গতিকে 4i কাটা গ'ল, 3 + 3 6, আৰু এটো -39। এই দুটা পূৰণ কৰিলে 6 9 54, 6 3 18, আৰু 18 আছে তোমাৰ 23, -234 হ'ব। 4টো হ'ল। এতিয়া 5টো চাবা, 5টো আছে তোমাৰ x² + y² আছে, তাৰ মানে এটো আমি x + y হোল স্কয়ার - 2xy লিখিব পাৰো। x + y মানে আমি কিমান পাই আছিলো, 3 + 4i + 3 - 4i হোল স্কয়ার, আকৌ -2, এটো x * y, তাৰ মানে 3 + 4i হোল ইনটু 3 - 4i। এটো তোমাৰ 4i কাটা গ'ল, 3 + 3 মানে 6, 6² হ'ব, 2 ইনটু a² - b² হ'ব, এটো 6² মানে তোমাৰ 36, -2 3² মানে 9,
আকৌ এটো মানে 16 হ'ব i স্কয়ার মানে -1 মানে প্লাস হৈ যাব 36 minus 16 9 25 আৰু 2 25 50 পিক কৰিলে তোমাৰ -14 পাঁচটো হৈ গ'ল 6 টো চাবা এতিয়া 6 নম্বৰটো আছে আমাৰ x³ - y³ তাৰমানে এটো x - y whole into x² plus xy plus y² হ'ব এটো ফৰ্মুলা মতে আৰু x - y মানে তোমাৰ 3 plus 4i minus 3 minus 4i এটো ভাঙি দিলো আৰু এটো মানে তোমাৰ কিমান পাইছিলো আমি 11 পাইছিলো 3 plus 4i হ'ব minus 3 minus 7 আছে plus 4i হ'ব into 11 3 3 কাটা গ'ল 4i plus 4i তাৰমানে 8i into 11 আৰু 8 11 বন্ধ কৰিলে 88i হ'ব এটো হৈ গ'ল 8 নম্বৰটো হ'ল এতিয়া আমি চাম 9 নম্বৰ এটা এতিয়া 9 নম্বৰটো আছে আমাৰ যদি x = 1 - i তেন্তে দেখুৱা যায় x² - 2x + 2 = 0 এটো চাবা আমাৰ x = কিমান আছে 1 - i আৰু লেফট হ্যান্ড সাইডটো আছে আমাৰ x² - 2x + 2 x মানে তোমাৰ 1 - i এটো হোল স্কয়ার -2 whole into 1 - i plus 2 একেবাৰে সহজ এটো a - b হোল স্কয়ার ফৰ্মুলা ভাঙি দিয়া a² - 2ab plus b² আৰু এটো ব্র্যাকেটটো ভাঙি দিলে -2 হ'ব -7 আছে plus 2y plus 2 1 স্কয়ার মানে 1 হ'ব এটো তোমাৰ 2i হ'ব আকৌ i স্কয়ার মানে -1 তো -2 plus 2i plus 2 হ'ব a1 কাটা গ'ল -2i plus 2i কাটা যাব আৰু -2 plus 2 কাটা যাব 0 থাকিব ইকুয়াল টু রাইট হ্যান্ড সাইড এটো হল এটো এটা 10 নম্বৰটো চাবা এতিয়া 10 নম্বৰটো চাবা উৎপাদকত প্ৰকাশ কৰা এটো চাবা এটো আমি এনেকৈ কৰিম x² plus y² এটো তুমি x² লিখি মাইনাস দিবা আৰু iy হোল স্কয়ার তাৰ মানে i² মানে -1 দে মাইনাস এ প্লাস হৈ যাব y² তাৰ মানে এটো a² - b² ফৰ্মুলা হ'ব a² - b² ফৰ্মুলাটো কি আছিল a - b whole into a plus b গতিকে এই ফৰ্মুলা মতে আমাৰ x - iy whole into x plus iy হ'ব এটো হৈ গ'ল 2 নম্বৰটো চাবা 2 নম্বৰটো আমাৰ আছে a² - 1 minus twice ai এটো আমি a² twice ai টো ইয়াতে লিখিলো -1 টো ইয়াতে লিখিছো এতিয়া a² minus twice ab plus b² এটো কিহৰ ফৰ্মুলা আছে a - b হোল স্কয়ার ফৰ্মুলা এতিয়া এটো তুমি ইয়াতে a² টো a² হৈ আছে minus twice a এই b টো চাবা twice a টো মিলি আছে আৰু b হলনি আমি i লিখিলো plus b² তাৰমানে i² মানে আকৌ -1 হ'ব এটো তোমাৰ a - b হোল স্কয়ার ফৰ্মুলা তাৰ মানে a - 1 হোল স্কয়ার এনেকুৱা দুটা আছে a - 1 whole into a - 1 দুইটো হৈ গ'ল তিনিটো চাবা তিনিটো আছে তোমাৰ i6√2 - 7 এটা -7 টো আগত লিখিছো -7 plus i6√2 এটা -7 কেতিয়া পাম আমি -9 plus 2 এতিয়া যেতিয়া অংকবিলাক কৰি থাকিবা তেতিয়া তোমালোকে নিজে গম পাবা কেনে ধৰণে অংকটো কৰিলে আমাৰ ধুনিয়াকৈ মিলে i6√2 এটা 2 টো আগত লিখিছো 2 plus i6√2 minus 9 এতিয়া 2 হলনি আমি √2 স্কয়ার লিখিলো তাৰমানে আমি a² plus 2ab plus b² এটোত আমি মিলাব চেষ্টা কৰিম এতিয়া 2 হলনি √2 স্কয়ার কৰিলো plus twice ab a মানে এটো √2 এটা b টো পাব লাগিব তাৰমানে 2√2 হৈ আছে 2 3 গুণ 6 হ'ব 2 3 গুণ 6√2 হল আৰু i থাকি গ'ল তাৰমানে এইটো b হৈ আছে প্লাস আকৌ b² তাৰমানে 3i হোল স্কয়ার হ'ব 3 স্কয়ার কৰিলে 9 হ'ব i² মানে -1 এটো হৈ যাব তাৰ মানে a plus b হোল স্কয়ার √2 plus 3i হোল স্কয়ার হৈ গ'ল এটো আমাৰ এনেকা দুটা লিখিম √2 plus 3i whole into √2 plus 3i এতিয়া 10 নম্বৰ অংকটো আমাৰ হৈ গ'ল আমি নেক্সট ক্লাছত বাকি অংকবিলাক কৰিম আৰু ভিডিওটোৰ পৰা যদি উপকৃত হৈছা তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিবা